কৰিব নোৱাৰে হয়নে নহয় এতিয়া ল'ৰাবিলাকে কয় বুলেট লাগে ঠিক আছে এতিয়া মই ল'ৰাবিলাকৰ এটা স্কিম কওঁ আমাৰ ৰাঙাপাৰাত ৰাইজে গম পাইছে নাই পোৱা চাকৰিটো 1 লাখ দিলো আৰু 50,000 চাকৰি হ'ব জুলাই পুলিচৰ ইণ্টাৰভিউ সেপ্টেম্বৰ অক্টোবৰত 3rd গেট 4th গেট 50,000 ঠিক আছে কিন্তু 50,000 চাকৰিটো সবে নাপাবও পাৰে পিছলৈকে আৰু টিম যিবিলাক ল'ৰা ছোৱালীয়ে চাকৰি পৰিৱৰ্তে কাম কাজ কৰিব নাইডু ডাঙৰীয়া কোনোবাই ব্যৱসায় আইমাতৃসকল যুৱক যুৱতী বন্ধু বান্ধৱীসকল তাৰ কাৰণে আমি এটা স্কিম আনিছো নাম হ'ল আজি গোসাই বিহু আঁচনি বহাগৰ আঁচনি দ্বিতীয় দিন বেংকৰ লগত কোনো কথা নাই এপ্লাই কৰিলে চৰকাৰে ডাইৰেক্টলি 2 লাখ টকা দিয়ে এতিয়া ৰঙাপাৰাৰ ল'ৰাসকলক মই অনুৰোধ কৰিম যোৱাবাৰ যদি আপোনালোকে এপ্লিকেশ্যন কৰা নাই এইবাৰ আপোনালোকে যেনে তেনে এপ্লিকেশ্যন কৰে হ'ব তেতিয়া বুলেটটো হৈ গ'ল হয় নহয় ঘূৰাব নালাগে ঘূৰাব লাগিব 1 লাখ ঘূৰাব লাগিব 1 লাখ ঘূৰাব নালাগে আৰু যি 1 লাখ ঘূৰাব লাগিব এইটো 5 বছৰ পিছত ঘূৰাব 1 লাখ ঘূৰাব লাগিব 1 লাখ ঘূৰাব নালাগে কোনো মৰ্টগেজ নালাগে হৈ গ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ কোনটো স্পিকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ভাল স্পিকাৰ বুলি কৈছে সেইটো ভাল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ এতিয়া ডক্টৰ হিমন্ত পালন কৰিছে ৰেচন কাৰ্ডত শ্ৰদ্ধাৰ চাউল পাওঁ অসমলৈ উজলা গেছ কোনে অসমত জাতি উপজাতিৰ মাজত বিনামূলীয়া মিলনৰ চিকিৎসাৰ কাৰণে কৰিলে কোনে আমি এই বিজেপি চৰকাৰৰ অসমলৈ স্থায়ী এতিয়া লগত ৰেচন আজি মানে ৰাস্তাত 3টা বজাত মানে বোমা বিস্ফোৰণ হ'ব আমাৰ জীৱনৰ লগত ৰাষ্ট্ৰপতি হ'ব ইচ্ছা নোৱাৰা হৈ পৰিছিল কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত 2014 চনৰ পিছত লাহে লাহে অসমলৈ আছে